हेलो एवरीवन মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আহিছো কাজিৰঙা জাতীয় অৰ্কিড উদ্যান আৰু এয়া আমি গোটেইকেইটা গৈ আছো আৰু গৈয়ে ফাৰ্ষ্টতে হাজবেণ্ডে উলিয়াই লৈছে এন্ট্ৰি পাস আৰু ইয়াতে এজনৰ 100 টকাকৈ লৈছে। আপুনি যদি মোক এতিয়াও ফলো কৰা নাই প্লিজ ফলো কৰি লগতে ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু এয়া আমি গৈ আছো গোটেইকেইটা গৈয়ে ফাৰ্ষ্টতে আমি চাম অৰ্কিডৰ বিভিন্ন প্ৰজাতিৰ আৰু তেওঁলোকে ধুনীয়াকৈ ওয়েলকাম কৰিছে সকলোকে আৰু এই বাইদেউজনীয়ে খুব ধুনীয়াকৈ গোটেইখিনি বুজাই দিছে আৰু আহক আপোনালোকেও চাওক আমাৰ লগতে। সদায় 6টা পাহি দেখা পাব 6টা পাহিৰে সব 5টা পাহি একে ধৰণৰ থাকে মাজৰ যে এটা পাহি সম্পূৰ্ণ বেলেগ থাকিব তো হে 5+1 থাকিলেহে মানে অৰ্কিড হ'ব তাতকৈ যদি কম বেছি পাহি থাকে কেতিয়াও অৰ্কিড হ'ব নহয় পাতৰ হিৰাবোৰ সমান্তৰাল হয় লাইনটো চিধা থাকে। এয়া হৈছে নাচনী অৰ্কিড একদম নাচনীজনীৰ নিচিনাই নহয়নে বাৰু। তাৰপিছতে গোটেইখিনি আপোনালোকক এবাৰ দেখুৱাই দিলোঁ যিহেতু অলপকৈ সকলোবোৰ দেখুৱাটো সম্ভৱ নহয় সেইকাৰণে একেলগে এবাৰ দেখুৱাই দিলোঁ আৰু তাৰপাছতে দেখুৱাম এবাৰ ভেনিলা আমি খোৱা চকলেট বা কেকৰ ফ্লেভাৰ যে দিয়ে ভেনিলা আৰু এই হৈছে ভেনিলা। আজি ভিডিঅ'টো ইমানেই বাই।